আজি খুব গেৰুৱা গাঁৱত আহি এটা দুখ লগা ছবি আমি দেখা পালোঁ। যিটো নোৱা নদীৰ দুৰ্বল মাথাউৰি, সেই দুৰ্বল মাথাউৰিটো নদীৰ সোঁতে ভাঙি পিনি এইফালে গাঁৱৰ ৰাস্তা ভাঙি দিলে আৰু গোটাই খেতি পথাৰ আপোনালোকে দেখা পাব। ধান ৰোৱা আছিলে, কঠীয়া তুলি আছিলে, সেই মানে গোটাই বৰবাদ হৈ গ'ল। তো গতিকে যিহেতু 15 বছৰীয়া BPF চৰকাৰে দুৰ্বল মাথাউৰি বনাই দিলে আৰু কোৱালিটি নাথাকা পাৰ্কোপাইন, কোৱালিটি নাথাকা মাথাউৰি বনাই দিয়াৰ কাৰণে নদীৰ অলপ সোঁতে মানে সেই মাথাউৰিটো ভাঙি ছিগি আৰু এই গাঁৱৰ ৰাস্তাও ভাঙি গ'ল। তো গতিকে সেইটো দুখজনক কথা, দুৰ্ভাগ্যজনক কথা। আমাৰ মডেল BTC গঠন কৰা বা আদৰ্শ BTC বনাবলৈ খোজা হাগ্ৰামা মহিলাৰী দেৱে ইয়াতে এজন EM দিছিলে, জগদীশ শৰ্কৰ মহোদয়। তো তেখেতে নিজৰ গোষ্ঠী ইয়াতে আছে, নিজৰ জাতি ভাই ইয়াতে আছে, কিন্তু 15 বছৰত তেখেতে অকল ভোটৰ সময়ত আহে আৰু 5 বছৰ তেখেতে সেই গাঁওবিলাক ঘূৰি নাচায়। গতিকে সেইটো এটা এক্সাম্পল হয়, নমুনা হয়। সেইটো মাথাউৰি ছিগিছে, ৰাস্তা ছিগিছে আৰু এনেকুৱা আগলৈকে আৰু দুটা আছে, আমি এতিয়া যাব নোৱাৰোঁ। গতিকে খেতিয়ক ৰাইজক সকাহ দিবৰ কাৰণে আমি অসম চৰকাৰ তথা বৰ্তমান আমাৰ যিহেতু BTC চৰকাৰ চলাই থকা মহামান্য ৰাজ্যপালক অনুৰোধ জনাইছোঁ। আমি UPPL দলৰ পৰা 35 নং মদিবাৰীৰ সমষ্টিৰ কেণ্ডিডেট হিচাপে মই অসম চৰকাৰ আৰু ৰাজ্যপাল মহোদয়ক অনুৰোধ জনাইছোঁ, এই অঞ্চলটো ক্ষতিপূৰণ দিবৰ কাৰণে, সেই অঞ্চলটো সকাহ দিবৰ কাৰণে আৰু ইমাৰ্জেঞ্চি প্ৰটেকশ্যন দিবৰ কাৰণে মই মদিবাৰী সমষ্টিৰ এজন ব্যক্তি হৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই বিষয়ে